নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ আজি আমি আলোচনা কৰিম নতুনকৈ পদ মুকলি হোৱা চৰকাৰী বিভাগৰ চাকৰিৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ জব ইনফৰমেশ্যন আপোনালোকে পাই থাকিব পাৰে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। RRB Recruitment 2025 368 Section Controller Post Online Apply ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা পদ মুকলি হৈছে আৰু অনলাইন আবেদনৰ অন্তিমটো তাৰিখ হৈছে 14 অক্টোবৰ 2025 আৰু যিসকল ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। পোষ্ট কেইটাৰ নাম হৈছে ছেকশ্যন কণ্ট্ৰলাৰ আৰু টোটেল পোষ্ট আছে 368টা আৰু পে লেভেল দিয়া আছে পে লেভেল 6 অফ 7 CPC 35,400 পৰা বেছিক পে আৰম্ভ হ'ব। লগতে দিয়া আৰু আদাৰ এলাউন্সবিলাক থাকিব আৰু এডভাৰটাইজমেণ্ট নাম্বাৰটো হৈছে CN নাম্বাৰ 04/2025। নেম অফ অৰ্গেনাইজেশ্যন হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড। এজ লিমিট দিয়া আছে 20 পৰা 33 ইয়াৰ্ছ আৰু এজ ৰিলেক্সেশ্যন দিয়া আছে ইয়াত। SC ST ৰ বাবে 5 বছৰ, OBC ৰ বাবে 3 বছৰ, PWD আনৰিজাৰ্ভৰ বাবে 10 বছৰ, PWD OBC ৰ বাবে 13 বছৰ আৰু PWD SC ST ৰ বাবে 15 বছৰ আৰু কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে গ্ৰেজুৱেট হয় যদি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এডভাৰটাইজমেণ্ট লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। যদি গোটেইখিনি তথ্য বিচাৰে তেন্তে তাত গৈ চাব পাৰিব। আৰু আকৌ এবাৰ কৈ দিছোঁ, অনলাইন এপ্লাই ষ্টাৰ্টিং ডেটটো হৈছে 15 ছেপ্টেম্বৰ, অৰ্থাৎ অহাকালিৰ পৰা আবেদন কৰিব পাৰিব আপোনালোকে আৰু অন্তিমটো তাৰিখ হৈছে আবেদনৰ 14 অক্টোবৰ 2025 আৰু ইয়াত এডভাৰটাইজমেণ্টৰ অফিচিয়েল লিংকটো দিয়া আছে, ইয়াত ক্লিক কৰি আপোনালোকে চাব পাৰিব। আৰু আজি ইনফৰমেশ্যনখিনি ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।